নমস্কাৰ মোৰ চেনেল ইনা কলিতালৈ আপোনালোক সকলোকে স্বাগতম পোন প্ৰথমতে ভোগালী বিহু সকলোলৈকে হিয়া ভৰা উলগ যাচিলোঁ যোৱাকালি যিহেতু উৰুকা আছিলে আপোনালোক সকলোৱে চাগে উৰুকা ভালদৰে পালন কৰিলে আমিও কৰিলোঁ বাৰু অলপ চলপকৈ কিন্তু ভিডিঅ' কৰা নহ'ল আৰু আজি যিহেতু বিহু অকণমান ওলাই আহিছোঁ মাহঁতৰ লগত মানে আমাক যোৰহাটতে থকা মানে ওচৰতে আছে বা বেছি দূৰ নহয় হাতীখাল ইকো কেম্প বুলি জেগা এটাত তালৈ আহিছোঁ ব'লকচোন এতিয়া যিহেতু ইয়ালৈ আহিছোঁ ইয়াৰ অকণমান পৰিৱেশটো দেখুৱাই লওঁ এইখন ইমান ধুনীয়াকৈ বুলেট বনাইছে চাওকচোন এইটো আকৌ কোনো কাঠ বা কোনো প্লাই দি নহয় এইটো থাৰ্মকল দি বনাইছে ঠাইখনৰ নাম হাতীখাল এয়া ইয়াত কি লিখি থোৱা আছে চাওক আই লাভ হাতীখাল বাবা একদম পিকে নিচিনা লাগিছে আজি যিহেতু বিহুৰ দিনাখন অকণমান এনেকৈ বতৰটো অকণমান ডাৱৰীয়া নিচিনা কৰিয়ে থাকে ৰ'দ নোলায় সেইকাৰণে ভিডিঅ' কোৱালিটি ইমান ঠিক হোৱা নাই তাৰ বাবে মোক ক্ষমা কৰিব এইটো হ'ল সংগ্ৰহালয় ইয়াতনো কি সংগ্ৰহ কৰি থৈছে চাওঁচোন বলক ইয়াতে তেওঁলোকে মানে বাঁহেৰে বনোৱা মানে হাতেৰে বনোৱা বস্তু কিছুমান ইয়াত সংৰক্ষণ কৰি ৰাখিছে যেনেকৈ জাকৈ খালৈ কুলা ডলা আৰু চেপা এনেকুৱা ধৰণৰ বস্তুবোৰ ইয়াত ৰাখিছে বিশেষ বেলেগ একো নাই A few moments later এয়া মাহঁতে এতিয়া ৰেডি কৰি আছে আমি লৈ আহিছোঁ কিবা এটা খাবলৈ মানে ভাত চাত একো নহয় বাৰু কাৰণ আজি বিহু যিহেতু আমি ভাত পানী আজি নাখাওঁ আৰু ভাত পানী নালাগে এতিয়ালৈকে একোৱেই খোৱা নাই এয়া মোৰ ভণ্টি মনা তাই নেকলেছ কি কয় এইটো কাণে নুশুনে যে তাত লাগি থাকে এডাল এতিয়া কি খাম কি লৈ আহিছোঁ বোলো চাওঁ বোলো এইখন প্লেটত থকা পিঠা দুবিধ মায়ে ঘৰত বনাইছিলে আৰু এইখন প্লেটৰ যিখিনি আছে সেইখিনি মই বনাইছিলোঁ আৰু এয়া দৈ টেকেলিকেইটা সেইবোৰ বা কিনি অনা হয় ঘৰত বনোৱা নহয় জালুক দিয়া চাহ ন কোনে বনাইছে বিহুৰ মেইন তিল পিঠাই মায়ে বনাইছে বাৰু কালাৰটো যে আৰু কালাৰটো যে এনেকুৱা হৈছে ইয়াত হেৰি অৰেঞ্জ হেৰি দিছে ন বাকলি দিছে ন নাৰিকল পিঠা নেকি তিল পিঠা বুলি কৈছিলে তয়ো বনাইছ ন মই দীঘলকৈ তাই বনোৱা কেম্পটোৰ ওচৰতে আমি খুব ধুনীয়া এখন হেৰি খেতি দেখিলোঁ খুব ডাঙৰ খেতি ইয়াতে যদি কিবা কিবি কিনিবলৈ পাওঁ তেতিয়াহ'লে এবাৰ লৈ যাম এইবোৰ হ'ল লাই এয়া বিন এইবোৰ চব বিন এইফালে বন্ধাকবি এইবোৰ চাওকচোন বন্ধাকবি কিমানখিনি কৰিছে বন্ধাকবি খেতি ইয়াৰ মাজলৈ আহি যে কেনেকুৱা ভাল লাগিছে ইমান ডাঙৰ এই খেতিখন দেখি একেবাৰে নিজে উঠাই মেলি কাটি লৈ যাওঁ লাগিছে আপোনালোকে ভাল পায়নে বাৰু এনেকুৱা খেতি আহি পেলাই এইফালে চাওক পালেং শাক এইফালে আৰু এটা বস্তু দেখাওঁ
এইবোৰ চব বেঙেনা। এয়া দাদাই আমালে বেঙেনা ছিঙি আছে। দাদা কেইজোপা আছে বেঙেনা? আৰু আছে নেকি? এইফালে দাদাই কাটি আছে লাই শাক। কেইজোপা আনিলে? এয়া ময়ো লাগি গৈছো দেই। ইমান ডাঙৰ ডাঙৰ ওলকবি। আৰু খামেই ঘৰত। এইবোৰ ওলকবি চব বহুত ওলকবি আছে, কমচে কম 200-300টামান ওলকবি আছে চাগে দেই ইয়াত। বেছিয়ে হ'ব বাৰু। আমাৰ মায়ে একেবাৰে খেতি দেখি ক'ব নোৱাৰা হৈছে। একেবাৰে এতিয়া কি শাক বিচাৰি ল'ব? জিলমিল শাক। মা কেনেকুৱা লাগিছে খেতিলে আহি? ক'ব নোৱাৰা হৈ গৈছো দেই। তই তোক অহাৰ পৰাই দেখিছো বাৰু। বেঙেনা ললো, এইফালে লাই শাক, এইফালে দাদাই ওলকবি ৱেইট কৰি আছে। কিমান হ'ল? 5 কেজি ন? বেঙেনা কি কেজি? 2 কেজি। পালেং শাক। আমাৰ মায়ে চান্স পাই একেবাৰে একদম শাক বুটলিব লাগিলে। এইখিনি বুটলিলে আৰু বিচাৰি গৈছে চান্সতে। এয়া আমাৰ একেবাৰে পাচলি পুৰা বস্তাত ভৰাই দিছোঁ। ঘৰ পালোহি আৰু মই অকল এই মুখখনহে ধোৱা নাই বাৰু, কিন্তু হাত ভৰি ধুলোঁ, কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ। আৰু এতিয়া প্ৰায় 2 ঘণ্টামানেই হ'ল ঘৰ অহা। আৰু আমাৰ ঘৰত আজি ডিনাৰত আছে এয়া বৌ। আপোনালোকে চাগে চিনি পাইছে, মোৰ লগত চেলেঞ্জ কৰিছে, দোচা চেলেঞ্জ। আৰু কোন আহিছিলে? কোন আহিছিলে? দুজনী হাৰিলো মানে লুংগি ডান্স। চিনি পাইছে চাগে। আৰু বৌহঁতে কেইদিনমান আগতে মানে ফুৰিব গৈছিলে, পুৰীলৈ গৈছিলে, পুৰী গৈছিলে। আৰু তাৰ পৰা মোলে মৰমতে, মোলে বুলি নহয় আমালে মৰমত কেইটামান বস্তু আনিছে। গতিকে সেইকেইটা আপোনালোকক দেখুৱাই লওঁ। এইটো চাওক, ইয়াত আছে প্ৰসাদ। আৰু ইমান ভাল লাগিছে বক্সটো। কিহে বনাইছে এইটো? পাত কিবা এইটো চাওকচোন, এইটো খুলি দিয়ক নাই এনেকে। এইটো চাওক, কিবা কিবা পাতে হয় কিবা বাঁহ পাতৰ হ'ব নি? বাঁহ পাতৰ যে নহয়, এই যে প্লেট যে বাতি যে বনাই যে সেইটো শালপাত চাগে। এই প্ৰসাদটো চাওঁ, অকণমান খাই লওঁ প্ৰসাদ যেতিয়া। প্ৰসাদ খালি অকণমান আছে দেই। সেইটো প্ৰসাদ কাক কৈছে? অকণমানটোৱে প্ৰসাদ ন, পুৰীৰ প্ৰসাদ। এনেকুৱা হয় প্ৰসাদটো, কিবা হেৰি ন, গজা খাজা তেনেকুৱাই দিয়ে। আৰু এইখন দেখুৱাইছো ৰ'ব দেই, ধৰক। আৰু এইখন পুৰীৰ গামোচা, তেওঁলোকৰ সেইফালৰ ন চিনিটো গামোচা। এইখন ইমান ধুনীয়া চাদৰৰ নিচিনা প্ৰিণ্টটো ন, শাৰীৰ নিচিনা যে, হয়নে বাৰু? তেনেকুৱা শাৰী নিচিনা। এতিয়া মই যদি এনেকে দেখুৱাই থাকো, মানুহে শাৰী বুলি কিবা বুলি ভাবিব আৰু, বেডশ্বীট বা শাৰী বুলিয়ে ভাবিছে। শাৰীৰ নিচিনা ভাল লাগিছে। এখন বাৰু ব্যৱহাৰ নকৰোঁ, গামোচা যদিও ব্যৱহাৰ নকৰোঁ, চিন হিচাপে ৰাখি থ'ম। আৰু এটা চবতকৈ মৰম লগা বস্তু আনিছে, দেখুৱাই আছোঁ ৰ'ব। আৰু এয়া এই ফটোকপি আনিছে পুৰী জগন্নাথ ভগৱান। এইটো মোৰ চবতকৈ বেছি ভাল লাগিছে। এইখন ক'ৰবাত থ'ম আৰু সজাই। এতিয়া আহি বৌ পাকঘৰত সোমাই গ'ল আৰু আছে আজি মটন। আমাৰ ঘৰত মটন বনালে বৌয়ে বনাই দেই। বৌয়ে ইমান টেষ্টি মটন বনায়।
এওঁক ক'লোঁ মই যে আজি আপুনি বনাই খুৱাওকচোন বুলি ইনা বহুত ধুনীয়াকৈ বনায় অঁ আপুনি কৈ দিয়কচোন আপুনি কৈ দিয়ক এও ভালদৰে বনাই কাৰণে মৌ বনোৱা নাই আৰু আমাৰ এওকো বনাবলৈ দিয়া নাই এওকে বনাবলৈ অঁ বৌয়ে মানে তেতি সঁচাকৈ বৌয়ে বহুত টেষ্টি বনায় মই ক'লোঁ নহয় বহুত টেষ্টি হয় বৌ হাতৰ মানে জ্বলা চলাৰ পৰা আদি কৰি মানে মছলাটো পিচিও নলয় কিবা কেনেকৈ খুন্দি মেলি কিবা ডখৰকৈ থাকে মছলাবোৰ তেনেকৈ বনায় আৰু এইফালে চাওক আমি যে পাচলি যে আনিছিলোঁ এয়া যে সেই পাচলি আনিছিলোঁ এয়া এইটো কেঁচাই কেঁচাই খাবলৈ ধৰিছে পাচলি ওলকবি কোনোবা কেঁচা খাই নাব হয় মিঠা মিঠা লাগে খাবলৈ ওলকবি চাটনি খাইছোঁ বাৰু মটৰ এনেকৈ এই লগত কিন্তু এনেকৈ যে ডখৰকৈ কোনো খোৱা নাই দেই ডখৰকৈ খাইছোঁ এতিয়া বৌয়ে বনাওক আৰু ভিডিঅ'টো মই ইয়াতকৈ আৰু নেদেখাওঁ কাৰণ বহুত দীঘলীয়া হৈ যাব আৰু আলহী ভাত খাবলৈ মাতি বনাবলৈ দিলোঁৱেই আৰু যেতিয়া ভিডিঅ' কৰি থাকোঁ নেক্সট আমাৰ ঘৰলৈ নাহিব গতিকে আজিলৈ টাটা বাই বাই